প্ৰথমতে সকলোলৈকে আলি লৃগাঙলৈ শুভেচ্ছা জনালোঁ আৰু এয়া মই আলি লৃগাং স্পেচিয়েল বনাব লৈছোঁ লাই গাহৰি আৰু কচু গাহৰি। এয়া আদা নহৰু আৰু তেজপাত আৰু তেল মই একেবাৰে কম পৰিমাণে দিছোঁ আৰু পিঁয়াজ দি ল'লোঁ লগতে। তাৰপিছত এয়া মই হালধি ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰখিনিও একেলগতে দি ল'লোঁ। তাৰপিছত এয়া মাংসখিনি নিচিনা কালাৰটো ইমান ধুনীয়া আৰু ইয়াতে দি ল'লোঁ লাইখিনি আৰু এয়া হৈছে কচু গাহৰি আৰু মানুহজন যাবলৈ লৈছে ডিউটি। বাই যোৱাৰ পিছত বলক এতিয়া মই থালিখন সজাই টেষ্ট কৰোঁ। লিগাং স্পেচিয়েল লাই গাহৰি আৰু কচু গাহৰি। বহুত সোৱাদ হৈছে, ধুনীয়া, বহুত টেষ্টি আৰু কচু গাহৰিটো তো এতিয়া মই খাওঁ।